What's up guys, কি খবৰ আশা কৰো সকলো ভালে আছা ভিডিওটো কি বুলি স্টাৰ্ট কৰো মই ভাবিয়ে পোৱা নাই কাৰণ মই আজি আপোনালোকক কেনেদৰে ধন্যবাদ জনাও তাকে মোৰ ভাষা নাইকিয়া হৈ পৰিছে তো আপোনালোকক মই একদম অন্তৰৰ পৰা কৈছো ধন্যবাদ সকলো ইউটিউবাৰে এটা চেনেল খোলাৰ পাছত এটা ড্ৰিম থাকে যে 1k সাবস্ক্ৰাইবাৰ মোৰ চেনেলটো হ'ব হেদৰে মোৰ এটা ড্ৰিম আছিল আৰু মোৰ এই ড্ৰিমটো ফুলফিল কৰি দিলে কেৱল আপোনালোকে সো হে আপোনালোকৰ ওচৰত মই চিৰকৃতজ্ঞ তো আপোনালোকে মোক ইমান সাপোৰ্ট কৰিলে এনেকৈ সদায় মোক সাপোৰ্ট কৰি যাব আৰু মোৰ আহিব লগা ভিডিঅ'সমূহ আগতে যি আছিল তাত কাৰণে আৰু ভাল কৰিবলৈ চেষ্টা কৰিম আৰু যেহেতু মই ভিডিঅ'সমূহ ৰেগুলাৰ দিয়া নাছিলোঁ আগতে তো এতিয়াৰ পৰা মই ভিডিঅ'সমূহ যিমান পাৰোঁ ৰেগুলাৰ দিবলৈ চেষ্টা কৰিম তো আপোনালোকে এতিয়ালৈকে যিমান পাৰিছে মোক সহায় কৰিছে আৰু ভৱিষ্যতেও কৰি থাকিব বুলি আশা কৰিলোঁ মোৰ চেনেলটো একচুৱেলি মই বহু দিনৰ পৰাই আছিলে প্ৰায় 1.5 বছৰ তাত কাৰণে বেছি হ'লেও কম নহয় 1.5 বছৰ আগৰ পৰাই আছে মোৰ চেনেলটো তো মই ইয়াতে ৰেগুলাৰ ভিডিঅ' দি থকা নাছিলোঁ সেয়েহে চাগে মোৰ ইমান লাহে লাহে গ্ৰ' হৈ আছে মই ভাবোঁ হ'লেও আপোনালোকে যে মোক ইমান মৰম দিছে তাৰ বাবে মই আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ আৰু আপোনালোকক কথা দিছোঁ মই যিমান পাৰোঁ সিমান কণ্টিনিউ কৰিবলৈ চেষ্টা কৰিম আগৰ লিখাকৈ গেপ নাৰাখোঁ এমাহৰ মূৰত এটা ভিডিঅ' এসপ্তাহৰ মূৰত এটা ভিডিঅ' সেই তেনেকৈ দি নাথাকোঁ এতিয়া এটা ৰেগুলাৰ টাইপত দিম মোৰ যিহেতু 1k সাবস্ক্ৰাইবাৰ হ'ল তো সেয়েহে মোলৈ কিছুমান কংগ্ৰেচুলেশ্যন ভিডিঅ' আহিছিল তো আহকচোন সকলোৱে ভিডিঅ'খিনি চাই ল'ম 1000 সাবস্ক্ৰাইবাৰ চাব গ'লে বেছি ডাঙৰ কথাও নহয় কিন্তু প্ৰথম ইউটিউবত 0 সাবস্ক্ৰাইবাৰৰ পৰা যে ভিডিঅ' দি অহা হয় তেতিয়া 1000 সাবস্ক্ৰাইবাৰটো সঁচাকৈ বহুত ডাঙৰ কথা আৰু প্ৰতিজন ইউটিউবাৰে নিজৰ 1000 সাবস্ক্ৰাইবাৰ হোৱা কথাটো মনত ৰাখে এইটো যেতিয়া মোৰো প্ৰথম 1000 সাবস্ক্ৰাইবাৰ হৈছিলে ময়ো সঁচাকৈ বহুত সুখী হৈছিলোঁ চ' বি আছামক আমাৰ বেদব্ৰতক মই আজি কংগ্ৰেচুলেশ্যন কৈছোঁ 1000 সাবস্ক্ৰাইবাৰ কৰাৰ কাৰণে আৰু কাম কৰি যোৱা ধুনীয়া ভিডিঅ' দি যোৱা আৰু অতি সোনকালে যে তোমাৰ 100k সাবস্ক্ৰাইবাৰ হওক 1 মিলিয়ন সাবস্ক্ৰাইবাৰ হওক তাৰে কামনা কৰিলোঁ কংগ্ৰেচুলেশ্যন নমস্কাৰ বন্ধুসকল আপোনালোকে চাই আছে বি আছাম ইউটিউব চেনেলটি তো এই ইউটিউব চেনেলটিয়ে 1000 সাবস্ক্ৰাইবাৰ কমপ্লিট কৰিলে মোৰ ভাইটি হয় খুব তালৈ মোৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তই ভাই এইদৰে ভিডিঅ' বনাই যা তোৰ দৰে এইদৰে আমি যি তই মটো ব্লগ কৰ তেনেকুৱা মটো ব্লগ কৰি যা আচলতে আমাৰ লখিমপুৰৰ মটো ব্লগ খুব কম আছে যদিও অসমত আছে লখিমপুৰত কম আছে তো তোলৈ মোৰ খুব বেছি শুভেচ্ছা থাকিল আজি 1000 হৈছে কাইলৈ 10,000 তাৰপিছত লাখ তাৰপিছত মিলিয়ন হওক তাৰে কামনা কৰিছোঁ ইমানেই মোৰ কি আৰু সেইটোৱে ধন্যবাদ জয় অসম নমস্কাৰ মই ভাগ্যশ্ৰী শইকীয়া আৰু আপোনালোকে চাই আছে বি আছাম ইউটিউব চেনেল আৰু বি আছাম চেনেলটোৱে ৰিচেণ্টলি কমপ্লিট কৰিলে 1k সাবস্ক্ৰাইবাৰ আৰু এই শুভক্ষণত বেদবত তোমালৈ বহুত ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু তুমি যাতে এনেদৰে আগুৱাই যোৱা আৰু সোনকালে তোমাৰ যাতে 10k হয় 50k হয় 100k তুমি চুই যোৱা তাৰে কামনা কৰিলোঁ আৰু চিলভাৰ প্লে বাটনত তোমাৰ যেন তাতে নামটো আহে তাৰে কামনা কৰিলোঁ আৰু মেনি কংগ্ৰেচুলেশ্যন বেদব্ৰত কংগ্ৰেচুলেশ্যন তোমাৰ চেনেলটো 1k সাবস্ক্ৰাইবাৰ হোৱাৰ কাৰণে আশা কৰোঁ যাতে অনাগত দিনবোৰত আৰু ভাল যাতে ভিডিঅ'বোৰ আমাক যাতে দি থাকা তোমাৰ ব্লগিংবোৰ চাই মই খুব ভাল পাওঁ পাৰ্চনেলি কৈছোঁ খুব ভাল কাম কৰা খালি এটাই ৰিকুৱেষ্ট যাতে ভিডিঅ'বিলাক যাতে অলপমান সোনকালে দিয়া যাতে ময়ো ভাল পাওঁ আৰু যিবোৰ ছাবস্ক্ৰাইবাৰ বা যোনবিলাক ভিউৱাৰ্ছ আছে সিহঁতেও যাতে ভাল পায় তে আশা কৰোঁ তোমাৰ যাতে চেনেলটো আৰু ভালকৈ গ্ৰ' হয় তে এইখিনি কৈ মই বিদায় দিছোঁ থেংক ইউ নমস্কাৰ বন্ধুসকল মোৰ নাম দেৱজিৎ আপোনালোকে চাই আছে আজি বি আছাম ইউটিউব চেনেল এই বি আছাম ইউটিউব চেনেলটো আজি 1k সাবস্ক্ৰাইবাৰ সম্পূৰ্ণ কৰিলে তেওঁ 1k সাবস্ক্ৰাইবাৰ হোৱাৰ কাৰণে মোৰ দেৱজিৎ গগৈ ইউটিউব চেনেলৰ পৰা তেওঁ বেৰি কংগ্ৰেচুলেশ্যন আছে তেওঁ 1k সাবস্ক্ৰাইব কি তেওঁ মিলিয়ন সাবস্ক্ৰাইব হাই মই বিকাশ দাস বেদব্ৰত লিগিয়াৰ বি আছাম চেনেলটোৱে আজি কেইদিনমানৰ আগতে 1k সাবস্ক্ৰাইবাৰ সম্পূৰ্ণ কৰিছে মোৰ তৰফৰ পৰা বেদব্ৰত লিগিয়ালৈ অলেখ শুভকামনা থাকিল আশা কৰোঁ বেদব্ৰত লিগিয়াৰ এই চেনেলটোৱে যাতে দুপে আৰু উন্নতি কৰি গৈ থাকিব পাৰে আজি 1k সাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হৈছে তাৰপিছত যেন 2k ঠিক তেনেদৰে বছৰ পিছত বছৰ যাতে আগবাঢ়ি গৈ থাকিব পাৰে মোৰ নিজৰ এটা ইউটিউব চেনেল আছে যদি তোমালোকে মিমছ চাই ভাল পোৱা তেনে প্লিজ মোৰ চেনেলটোত এবাৰ ভিজিট কৰি চাবা চেনেলটোৰ নাম হৈছে নটি বয় মিমছ তো আশা কৰোঁ আপোনালোকে ভিডিঅ' চাই ভাল পালে তো যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি ৰাখি থৈ দিব এতিয়াৰ পৰা পূৰা আগতকৈ ফটাফটি ভিডিঅ' আহি আছে তো ভিডিঅ'খিনি মিছ নকৰিবলৈ হ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি অল কৰি ৰাখি থৈ দিয়ক তো আপোনালোকক কথা দিছোঁ মই আগতকৈ মোৰ এতিয়াৰ পৰা যিবোৰ ভিডিঅ' আহিব ন তো বঢ়িয়া হ'ব
তো ইমানে আছিল। তো বাই বাই গাইজ, নেক্সট ভিডিঅ'ত ভালকৈ লগ পাম এটা নতুন ভিডিঅ'ৰ লগত। তো জয় আহোম। Screaming in the cradles, profanities. I see the world through ice covered in ink and bleach. Cross out the ones who heard my cries and watched me